ডিয়ার স্টুডেন্টস, আজি আমি চাম 2026 10 তাৰিখত অহা অসমীয়া বা অন্যান্য সাবজেক্টৰ ফ্ৰন্ট পেজ যেটো আছে অৰ্থাৎ এনসাৰ শিট যেটো আছে সেই এনসাৰ শিটটো কেনেকৈ ফিল আপ কৰে। কাৰণ এই এনসাৰ শিটটো ফিল আপ কৰা যদি তোমাৰ ভুল হয় তেনেহলে তোমাৰ ৰেজাল্টেই নাহিব। গতিকে এইটো বহুত গুৰুত্বপূৰ্ণ শিকিব লাগিব আৰু গুৰুত্বপূৰ্ণভাৱে তুমি ফিল আপ কৰিব লাগিব। যদি অলপ কম বেছি হৈ যায় তোমাৰ কিন্তু ৰেজাল্ট নাহে আৰু ইয়াৰ কাৰণে তুমি কাকো দোষ দিব নোৱাৰিবা, ঠিক আছে, বা সেৱাক তুমি কমপ্লেইনো কৰিব নোৱাৰা বা যিকোনো বৰ্ডক তুমি কমপ্লেইন কৰিব নোৱাৰা। তাৰ কাৰণে দেখা আমি এইখিনি আজি ভালকৈ শিকিম। এনেকৈ তোমাৰ এনসাৰ শিটৰ ফ্ৰন্ট পেজটো দি থাকে আমি ব্ল্যাকবোৰ্ডত লিখি লৈছো, ঠিক আছে স্টুডেন্ট। তো দেখা এতিয়া আমি যেহেতু 10 তাৰিখত অসমীয়া আছে তো আমি ফাৰ্স্টে অসমীয়া যেটো কোশ্চেন দিয়ে বা এনসাৰ শিটটো কেনেকৈ ফিল আপ কৰে সেইটো চাম। তো প্ৰথমে তোমাক অসমীয়াৰ এই যেটো আছে মই তোমালোকক কেমেৰাৰ সন্মুখত দেখাই আছো, এই অসমীয়াৰ যেটো কোশ্চেন দিব ইয়াৰ পৰা আমি কি কৰিব লাগিব, এই এনসাৰ শিটটো আমি ফিল আপ কৰিব লাগিব, ঠিক আছে। তো এই এনসাৰ শিটটো ফিল আপ কৰোতে তুমি প্ৰথমত দেখা ইয়াত কি দিয়া আছে যে আসাম স্টেট স্কুল এডুকেশন বোর্ড হাই স্কুল লিভিং সার্টিফিকেট এক্সামিনেশন 2026, ঠিক আছে। তো ইয়াত প্ৰথমে তুমি লিখিব লাগিব ৰোল নাম্বাৰ কোনটো লিখিবা যেটো তোমাৰ এডমিটত দিয়া আছে, ঠিক আছে। সকলোৰে এডমিটত বেলেগ বেলেগ ৰোল নাম্বাৰ থাকে, তাৰ কাৰণে তুমি নিজে লিখিবা। যেনেকুৱা তোমালোকৰ কিছুমান স্টাৰ্ট হ'ব বি দি B127 হয় না, এনেকৈ থাকিব। ৰোল নাম্বাৰটো বেলেগ হৈ যাব যে 5743, এনেকৈ তোমাৰ কি হৈ যাব ৰোল নাম্বাৰ আহি যাব, ঠিক আছে। এনেকৈ তোমাৰ কি আহি যায়। তো তোমালোকৰ যেহেতু কালাৰবিলাক সেম হৈ আছে মই এইবিলাক ৰেড দি লিখি দি আছো, ঠিক আছে। এইবিলাক কি দি লিখি দি আছো, মই ৰেড দি লিখি আছো। তো তোমাৰ ৰোল নাম্বাৰটো আগত লিখিবা। ৰোল নাম্বাৰটো মই কি ক'লো যে B127 এনেকৈ যিকোনো এটা যি তোমাৰ এডমিট কাৰ্ডত আছে সেইটো লিখি দিব লাগিব। তাৰপিছত ৰং যেটো নং আছে, ঠিক আছে, এই নংটো তোমাৰ ৰোল নাম্বাৰত যি আছে সেই হিচাপত লিখি দিবা, ঠিক আছে। মই এনে এটা লিখি দিলো আৰু 4 ডিজিটেৰ থাকে তাৰ কাৰণে 4টা ডিজিট লিখি দিলো, ঠিক আছে। এতিয়া হল সাবজেক্ট। দেখা তুমি সাবজেক্টটো কি পৰীক্ষা দি আছা, কোনটো সাবজেক্ট পৰীক্ষা দি আছা তুমি তাৰ ওপৰত ভিত্তি কৰে। এতিয়া যেহেতু 10 তাৰিখত আমাৰ অসমীয়া আছে তো আমি ইয়াত কি লিখিম এছামিজ, হয় না নাই, কি লিখি দিম আছামিজ বা MIL লিখিব পাৰা তোমালোকে, ঠিক আছে। তো তোমালোকে ইয়াত লিখিব পাৰা MLI, এনেকৈ লিখাৰ পিছত তুমি কি ব্ৰেকেটত লিখি দিবা আছামিজ, ঠিক আছে। কি লিখি দিবা আছামিজ, এনেকৈ ফিল আপ কৰি দিবা, হৈ গ'ল। তাৰপিছত চাবা কি আছে গ্ৰুপ। এই গ্ৰুপটো তুমি অকল অসমীয়াৰ কাৰণে বোধহয় তুমি পাবা, ঠিক আছে। মেথছ বা সায়েন্স এইবিলাকত গ্ৰুপ নাথাকে, অসমীয়া যে আছে এই অসমীয়াত তুমি গ্ৰুপ পাবা। যেনেকৈ তোমালোকৰ মোক দেখাই আছো কেমেৰাৰ সন্মুখত, ইয়াত তোমালোকে দেখা পাবা যে পৰীক্ষাৰ্থীৰ এখন বহীত গ্ৰুপ A আৰু গ্ৰুপ B এটা আছে, নাইবা গ্ৰুপ A আৰু গ্ৰুপ C আছে। তো দুয়োটা কি আছে বেলেগ বেলেগ আছে। তুমি এই দুয়োটাৰ কোনটো ষ্টুডেন্ট হয় সেইটো তুমি তাত লিখিব লাগিব। তো আমাৰ নৰ্মালি ম্যাক্সিমামে কি হয় গ্ৰুপ A আৰু B হয়, ঠিক আছে। তো আমি কি কৰিম গ্ৰুপ A আৰু B লিখি দিম, ঠিক আছে। ইয়াত কি লিখি দিবা তুমি গ্ৰুপ A আৰু B, ঠিক আছে, A আৰু B। যদি বা গোটেইকেইটা আমি ইংলিছতে লিখি দিওঁ ANB লিখি দিওঁ, ঠিক আছে, যে গ্ৰুপ ANB, ঠিক আছে, গ্ৰুপ ANB। বা তুমি ইয়াত প্লাসও দিব পাৰা, ঠিক আছে, তুমি ইয়াত কি A+Bও দিব পাৰা। তো তুমি গ্ৰুপটো কি লিখিবা ANB বা A+B লিখি দিলেও হৈ যাব, ঠিক আছে। আৰু লগতে ইয়াত যদি আমি লক্ষ্য কৰি এইটো অলপ হৈ গৈছে উলট পালট হৈ গৈছে, ইয়াত MLI নহয়, এইটো কি হ'ব ইয়াত MIL হ'ব, ঠিক আছে। এতিয়া আমি চাম মিডিয়াম। আমি কি চাম এতিয়া মিডিয়ামটো তুমি কোনটো মিডিয়াম হয় সেইটো তুমি দিব লাগিব। এছামিজ মিডিয়াম হলে এছামিজ মিডিয়াম, ইংলিছ মিডিয়াম হলে ইংলিছ মিডিয়াম, ঠিক আছে, বেঙ্গলী মিডিয়াম হলে বেঙ্গলী মিডিয়াম। তো তোমাৰ যেটো মিডিয়াম হয় সেইটো দিবা, ঠিক আছে। তো আমি যেহেতু কি হয় এছামিজ মিডিয়ামৰ হয় গতিকে আমি কি দি দিম আছামিজ মিডিয়াম, ঠিক আছে, আছামিজ। এখানে কোনো অসুবিধা নাই নিশ্চয়। এতিয়া চাবা এই ইয়াৰ পিছত কি আহিব ৰেজিষ্ট্ৰেশ্যন। এতিয়া তুমি ৰেজিষ্ট্ৰেশ্যনটো ক'ত পাবা তোমাৰ এডমিট কাৰ্ডত, ঠিক আছে। বেলেগ বেলেগ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আহে। তো তুমি ইয়াত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ কেইটা লিখি দিবা, যেনেকুৱা 27567 এনেকৈ তোমাৰ কি থাকিব ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ কেইটা থাকে। তো তুমি সেইকেইটা কি কৰি দিবা লিখি দিবা, ঠিক আছে। ইয়াৰ আগত বেলেগ ABCD পঢ়াও থাকিব পাৰে, তোমাৰ এডমিটত চাই এইখিনি ফিল আপ কৰি দিবা, ওকে। এতিয়া চাবা সাবজেক্ট কোড কি দিয়া আছে, সাবজেক্ট কোড। এই সাবজেক্ট কোডটো তুমি চাব লাগিব ইয়াত কোশ্চেনত চাব লাগিব, ঠিক আছে। ইয়াত দেখা তোমালোকৰ সাবজেক্ট কোড যে আছে ইয়াত লিখা আছে যে সাবজেক্ট কোড কি হয় 01, ঠিক আছে। তো ইয়াত তুমি কি কৰিব লাগিব ইয়াত সাবজেক্ট কোডটো 01 লিখি দিবা, ঠিক আছে। সাবজেক্ট কোডটো কি লিখি দিবা 01 লিখি দিবা। এতিয়া কথা হল সাবজেক্ট কোডটো কিন্তু চেঞ্জ হৈ থাকে, বেলেগ বেলেগ সাবজেক্টৰ বেলেগ বেলেগ সাবজেক্ট কোড হয়, ঠিক আছে। যেনেকুৱা মই তোমালোকক অসমীয়াৰ কাৰণে যদি কি কয় মই যদি তোমালোকক
মেথছৰ কাৰণে কওঁ মেথছৰ যেটো সাবজেক্ট কোড হয় হেতু অলপ বেলেগ হয় মই তোমালোকক ইয়াত দেখাই আছো ঠিক আছে ইয়াত তোমালোকে চাব পাৰা যে মেথছৰ সাবজেক্ট কোড কি হয় C2 ঠিক আছে তো এনেকৈ বেলেগ বেলেগ কি হয় তোমাৰ সাবজেক্ট কোডটো চেঞ্জ হৈ থাকে সাবজেক্ট সাপেক্ষে সাবজেক্ট কোডটো কি হয় চেঞ্জ হয় তো অসমীয়াৰ কাৰণে তোমালোকৰ কি থাকে 01 ঠিক আছে তো 01 দিবা তাৰ পিছত আহে পেপাৰ কোড কি আহে পেপাৰ কোড এতিয়া মনত ৰাখিবা অসমীয়াত পেপাৰ কোড নাথাকে অসমীয়াত পেপাৰ কোড নাথাকে কিন্তু বাকি যিবিলাক তোমাৰ সাবজেক্ট আছে যেনেকুৱা ম্যাথছ সায়েন্স এবিলাকৰ কিন্তু পেপাৰ কোড থাকে সোশ্যাল সায়েন্স হয় না এবিলাকৰ কি থাকে পেপাৰ কোড থাকে এতিয়া ম্যাথছৰ কাৰণে যদি আমি লক্ষ্য কৰো তোমালোকে ইয়াত মোবাইলত চাব পাৰিবা এইটো কোৱা হয় পেপাৰ কোড যেনেকুৱা ইয়াত কি আছে 2025 এটা ম্যাথছৰ লৈছো মই ইয়াত যেটো কি আছে বি লিখা আছে ন ইয়াত এই বি টু কোৱা হ'ব পেপাৰ কোড ঠিক আছে ইয়াত এ বি সি ডি এনেকৈ লিখা থাকে ঠিক আছে তো তুমি সেই পেপাৰ কোডটো কি কৰিবা ইয়াত লিখি দিবা সেম মই ধৰিলো ইয়াত ম্যাথছৰ কাৰণে হলে বি দিবা আৰু অসমীয়াৰ কাৰণে যেহেতু নাই তুমি ইয়াত কি একো লিখিব নালাগে তুমি তাত কি ব্লাঙ্ক ৰাখি দিবা ঠিক আছে খালি ঠাই ৰাখি দিবা কোনো অসুবিধা নহব তাৰ পিছত চাবা তাৰ পিছত কি লিখিব লাগে নেম এক্সাম সেন্টাৰ তাৰমানে তুমি কোনটো সেন্টাৰত পৰীক্ষা দি আছা কোনটো সেন্টাৰত পৰীক্ষা দি আছা তাৰ বিষয়ে লিখিব লাগিব ঠিক আছে যেনেকুৱা ঠিক আছে বঙাইগাঁও হাই স্কুল দি দিলো ওকে স্টুডেন্ট আচ্ছা আমি এখিনি ফিল আপ কৰাৰ পিছত আমি কি কৰিম এই যেটো এনসার শিট হৈ গল তাৰ ফিল আপটো সম্পূৰ্ণ হৈ গল ঠিক আছে এখিনি ফিল আপ কৰাৰ লগে লগে কি হ'ব এনসার শিটৰ যিখিনি আছে এখিনি কমপ্লিট হৈ গল এটা হয়তো তোমালোকৰ মনত আহি আছে যে এনসার শিটটো তো ফিল আপ কৰিলো তেনেহলে OMR শিটটো কি হল হেতু কিয় সাৰে শিকাই নিদিলে হয় না নাই তো তোমালোকে মনত ৰাখিবা যেটো তোমাৰ OMR শিট থাকে সেই OMR শিটটো তোমাৰ প্ৰিন্টেডেই দিয়া হ'ব অৰ্থাৎ তোমাৰ নাম তোমাৰ roll number সব কি হ'ব কম্পিউটাৰৰ দ্বাৰা আগতে প্ৰিন্ট কৰি ৰখাব আৰু হেতু তোমাক দিয়া হ'ব ঠিক আছে আৰু তাৰ কাৰণে যেতিয়া তোমাক OMR শিটটো দিয়া হ'ব তুমি তেতিয়া ভালকৈ চাবা যে তাত যেটো নাম আছে হেতু তুমিই হয় না নাই যিবিলাক roll number আছে হেতু তোমাৰেই হয় না নাই এইকেইটা ভালকৈ তুমি চেক কৰিব লাগিব তাত কি হয় অলৰেডি দিয়া থাকে তুমি নিজে ফিল আপ কৰিব নালাগে ঠিক আছে তাৰ কাৰণে আমি OMR শিটৰ কথা কোৱা নাই জাস্ট এনসার শিটৰ কথাহে ক'লো ঠিক আছে এতিয়া কথা হ'ল তুমি কি কৰিলা answer to লিখিলে তে answer to লিখিবা কেনেকৈ এখিনি ফিল আপ কৰাৰ পিছত ধৰা হল আমি এটো সেম আকৌ বহিটো ইয়াত তোমালোকক আগাই দিছো বুজাৰ কাৰণে ঠিক আছে তো এইটো এনেকৈ তুমি সেম এটো যেটো আমি ফিল আপ কৰিছো এটো এনেকৈ আছে ফ্ৰন্ট পেজ যেটো আছে এটো ফিল আপ কৰিলা কৰাৰ পিছত তুমি লিখিবা কেনেকৈ দেখা এনেকৈ পেজটো কি কৰিলা তুমি ইয়াত টাৰ্ন অন কৰিলা হয় না নাই তুমি গুছাই দিলা ইয়াক গুছোৱাৰ পিছত এই যেটো ফ্ৰন্ট পেজ আছে তাৰ এইটো পৃষ্ঠাত কিন্তু নিলিখিবা ঠিক আছে তাৰ কি কৰিবা এইটো পৃষ্ঠাত নিলিখিবা এইটো পৃষ্ঠাত লিখিলে কি হ'ব ইফালে যি ফিল আপ কৰিছে এটো বেয়া হৈ যাব হলো ঠিক আছে তো তুমি লিখা ষ্টাৰ্ট কৰিবা কাৰ পৰা ইয়াৰ পৰা ঠিক আছে যেনেকৈ তোমালোকে ইয়াত লিখিব পাৰা এনসার টু কোশ্চেন নাম্বাৰ 1 ঠিক আছে কেনেকৈ লিখি দিবা এনসার টু কোশ্চেন নাম্বাৰ 1 এনেকৈ লিখি দিলা তাৰ পিছত তলত এনেকৈ এটা কি দিবা দাৰি দি দিবা ঠিক আছে তাৰ তলত আকৌ ইয়াৰ আনসাৰ যি আছে এটো লিখিলা ঠিক আছে তাৰ পিছত আকৌ এনসার টু কোশ্চেন নাম্বাৰ answer to question number 2 ঠিক আছে answer to question number 3 এনেকৈ তুমি কি কৰি যাবা লিখি যাবা এতিয়া কথা হল এনেকৈ লিখিতে কি হল তোমাৰ পুৰা যিখিনি পেজ দিয়া থাকিল গোটেইখিনি কি হৈ গল শেষ হৈ গল গোটেইখিনি কি হৈ গল শেষ হৈ গল এতিয়া তেনেহলে লুজ পেজ ল'ব লাগিব হয় না নাই কি ল'ব লাগিব লুজ পেজ ল'ব লাগিব এতিয়া লুজ পেজ লোৱাৰ পিছত সেই লুজ পেজটো কেনেকৈ ইউজ কৰিবা আৰু ক'ত কি লিখিব লাগে লুজ পেজ লোৱাৰ পিছত ঠিক আছে তো যেতিয়া তুমি এক্সট্ৰা পেজ লবা তেতিয়া সেই এক্সট্ৰা পেজত কি কৰিব লাগে কিছুমান কাম আছে সেই কামখিনি কৰিব লাগিব ঠিক আছে আৰু কি তোমাৰ সেই এক্সট্ৰা পেজতো কিবা এটা নাম্বাৰ দিয়া থাকে মই তোমালোকক দেখাই আছো সেই নাম্বাৰটো কি কৰিব লাগিব ইয়াত লিখিব লাগিব দেখা মই ধৰিলো এটা এটা তোমাৰ কি হয় এক্সট্ৰা পেজ ঠিক আছে এটো কি হয় তোমাৰ এক্সট্ৰা পেজ এনেকৈ দিয়া থাকিব এক্সট্ৰা পেজ ঠিক আছে তোমালোকে স্কুলত যেনেকৈ ডাইৰেক্টলি ফুল পেজ পোৱা ব্লাঙ্ক হেনেকুৱা নহয় কিন্তু এনেকৈ দিয়া থাকিব ঠিক আছে তো ইয়াত দেখিবা তোমাৰ ইয়াতে এক্সট্ৰা পেজৰ এটা কি লাল কালাৰ এটা নাম্বাৰ দিয়া আছে না নাই এই নাম্বাৰটো তোমালোকে নোটিস কৰিব লাগিব আৰু লগতে তুমি কি কৰিব লাগিব ইয়াত ৰোল আৰু নং যেটো তুমি ইয়াত ফিল আপ কৰিছা হেইটো সেম তোমাৰে ৰোল আৰু নংটো দিব লাগিব আৰু তোমাৰ ৰেজিষ্ট্ৰেচন যেটো নাম্বাৰ আছে ইয়াত ফিল আপ কৰিব লাগিব ঠিক আছে আৰু এই যে নাম্বাৰটো যে তুমি দেখা পাই আছা ঠিক আছে এই নাম্বাৰটো তুমি কি কৰিব লাগিব নোট ডাউন কৰিব লাগিব এতিয়া ক'ত নোট ডাউন কৰিবা হেতু মই কৈ আছো তাৰ পিছত তুমি যদি এইটো যদি প্ৰথম তুমি কি লোৱা লুজ পেজ লোৱা ঠিক আছে বা এক্সট্ৰা পেজ লোৱা তেনেহলে এইটো কি কৰিবা এই কোণাত বা কানিত তুমি যি কোৱা ইয়াত কি দিবা এক এনেকৈ দিবা এক এনেকৈ কি লিখিবা চিহ্নিত কৰিবা তাৰ পিছত দুটা ললে 2 লিখি দিবা তিনিটা হলে 3 লিখি দিবা ঠিক আছে এনেকৈ লিখি লিবা লিখাৰ পিছত তুমি কি কৰিবা ইয়াত যে এই নাম্বাৰটো পালা এইটো লুজ পেজ অন আছিল তো ইয়াত তুমি কি কৰিবা এই নাম্বাৰ অফ এক্সট্ৰা পেজ ইয়াত কিমান লিখি দিবা 1 ইয়াত কি লিখি দিবা 1 আৰু 1 লিখি দিয়াৰ পিছত আমাৰ এইটো যি নাম্বাৰ আছে ৰেড কালাৰৰ ঠিক আছে এই নাম্বাৰটো কি কৰিব লাগিব ইয়াত লিখি দিব লাগে যেনেকুৱা 769320 এইটো ইয়াত তুমি কি লিখিব ইয়াত কি কৰিব লাগিব তোমাৰ লিখিব লাগিব যে 769320
9320 ঠিক আছে এইটো এনেকৈ লিখিব লাগিব এতিয়া কথা হ'ল তুমি 2 নম্বৰ পেজ লৈছা তো ইয়াত 2 লিখি দিবা ঠিক আছে তাৰপিছত এনেকৈ তোমাৰ এটা কি নাম্বাৰ আহিব তে সেই নাম্বাৰবিলাক তুমি কি কৰিব লাগিব লিখিব লাগিব এনেকৈ 3 হয় না নাই ইয়াতো এটা নাম্বাৰ আহিব এটো লিখিব লাগিব এতিয়া কথা হ'ল তুমি এনেকৈ যাই যিমান কেইটা পাৰা লোৱাৰ পিছত কি কৰিব লাগিব হেখত তুমি এই পেজ এক্সট্ৰা পেজ কেইটা কি কৰিব লাগিব তোমাৰ যেটো মেইন যেটো কি আছিল প্ৰথমে যেটো আনসাৰ শীট দি আছিল তাৰ লগত কি কৰিব লাগিব এনেকৈ পিছত বহাই মিলাই ইয়াত কি কৰিব লাগিব স্টেপলাৰ তো জেনাৰেলি তোমালোকৰ এইচএসএলসি ব্যৱহাৰ কৰা নহয় ইয়াত এটা হুতা দিব তোমালোকক ঠিক আছে এই হুতাৰ এটো কি কৰিব লাগিব ভালকে বান্ধি তাৰ পিছতহে জমা দিব লাগিব ঠিক আছে আৰু সদায় মনত ৰাখিবা তুমি আনসাৰ লিখাৰ পিছত জমা দিওতে তাৰ জমা দিয়াৰ আগতে কমেও এবাৰ হলে তুমি হেই আনসাৰ শীটটো পৰীক্ষা কৰিবা অৰ্থাৎ কত কি ভুল হল হেতু এবাৰ চাবা ঠিক আছে ইয়াৰ দ্বাৰা তোমাৰ বহুখিনি ভুল হদৰণি হোৱাৰ সম্ভাৱনা থাকে কাৰণ ফাৰ্ষ্টত তো তুমি বহুত খৰদৰকৈ লিখা তো লিখাৰ কাৰণে কি হয় কিছুমান স্পেলিং মিস্টেক হৈ যায় হয় না নাই তো এবাৰ তুমি কি কৰিব লাগিব ভালকে এই আনসাৰ শীটটো চাবা আৰু তাতকৈ বেছি ইম্পৰ্টেন্ট হল তোমাৰ এই যেটো আনসাৰ শীট ফিলআপ আছে এই আনসাৰ শীট ফিলআপ কৰাটো ঠিক আছে কাৰণ ইয়াত যদি গণ্ডগোল হয় ৰিজাল্ট কিন্তু নাহে তো ভালকে ফিলআপ কৰিবা এইখিনি আছিল আজিৰ ভিডিওটো তো তোমালোকৰ ভাল লাগিলে সাবস্ক্ৰাইব লাইক আৰু কমেন্ট কৰিবা ঠিক আছে থ্যাংক ইউ